পাৰ্টিয়েও নিজে এটা ৰাজনৈতিক আমি এটা দল হিচাপে আমি যি ধৰণে আমি লওঁ তেওঁ প্ৰথমতে যে ৰাজ্যপাল যদি আমাক দিব লাগে তেতিয়া UPPL কোনে হ'ব কোনে নহ'ব মোৰ নামত ৰাজ্যসভাৰ সাংসদ পদটো যাচি দিয়াৰ কোনো এইটো দলৰ নামত দিয়ক লগতে আমি কাউন্সিলৰ যিটো চিট শ্বেয়াৰিঙৰ পলিটিক্স বা এলায়েন্সৰ পলিটিক্স এইটো মৰ্যাদা সহকাৰে সমান সমান চিট হ'ব লাগে বুলি দাবী কৰিছোঁ এই সন্দৰ্ভত আজিলৈকে আমি বিতংভাৱে আলোচনা কৰিব পৰা নাই আমি বাট চাই আছোঁ আকৌ কেতিয়া আলোচনা হয় আৰু আলোচনাত বহিলে আকৌ ইয়াৰ ওপৰত UPPL দল BPFত চামিল ৰাজ্যসভাৰ সাংসদ পদটো হোৱাৰ কাৰণে UPPL দল যে BPFত চামিল এইটো নহয় কোনো দিন কিন্তু আমি বুজাবুজিৰ ৰাজনীতি কৰিব বিচাৰিছোঁ আসন বুজাবুজিৰ ৰাজনীতি কৰিব বিচাৰিছোঁ যদি তেওঁলোকে ইচ্ছুক মৰ্যাদা সহকাৰে বুজাবুজি হ'ব লাগে সেইটোৱে মই আহ্বান জনাইছোঁ এইটো সময় অহা নাই এতিয়া আজি যথেষ্ট শক্তিশালী এইটো এটা সংগ্ৰামী সত্তাৰ মাজৰ পৰা জন্ম লোৱা এটা দল এইটো সময়ত আমি তেওঁক কিন্তু এটা যে আজি ভাৰত চৰকাৰে এটা সিদ্ধান্তত উপনীত হ'বলৈ এজন হোৱা দুৰ্ভাগ্যজনক ঘটনা সমস্যাৰ চব একেলগে কাম কৰিব লাগে বুলি আহ্বান জনাই চবকে মাতি আনিছিল মোকো মাতি আনিছিল আজি সেইকাৰণে তেওঁক আকৌ মই আজি এটা অন্তিম মুহূৰ্তত মোদীৰ চৰকাৰ নিশ্চয় কিবা এটা এই বিভাজন একত্ৰিতভাৱে কাম কৰিব লাগে তাৰ কাৰণে আহ্বান জনাম ৰাজনৈতিক ষড়যন্ত্ৰ বুলি